নমস্কাৰ সকলোকে আকৌ স্বাগতম জনাইছো মোৰ চেনেল তেৰমুন চেকি অসমীয়ালৈ বহু দিনৰ মূৰত আকৌ ওয়েলকাম কৰিছো আপোনালোকক কাৰণ মই একেবাৰে সময় মিলাব পৰা নাই মোৰ পাৰ্সোনাল ৰিডিংছ থাকে মোৰ ইনষ্টাগ্ৰামৰ এটা পেজ বহুত বছৰৰ পৰা চলি আছে হেতুত বেছি কাম কৰা হয় মই এই চেনেলটোত আহিব এই ইউটিউব চেনেলত ইমান সময় দিব পৰা নাই বাট মই এইটো বছৰ একদম যিমান পাৰো মই ইউটিউব কন্টেন্ট বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে তেৰ কন্টেন্ট প্ৰথমবাৰ যদি মোৰ চেনেলটো চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোক মোৰ ভিডিঅ' লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ভালপোৱা যোনে আছে ফ্যামিলি আছে ফ্ৰেন্ড আছে নিশ্চয় মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ ক'ব মোৰ পৰা যদি আপুনি পাৰ্সোনাল ৰিডিং ল'ব খুজিছে মোক যোগাযোগ কৰিব পাৰে মোৰ বায়ো চাব পাৰে মোৰ নম্বৰ দিয়া আছে মোক কন্টেক্ট দিয়া আছে ইমেইল আইডি দিয়া আছে আৰু মোৰ ডেসক্ৰিপশনটো আপুনি চাব পাৰে আপোনালোকে চাব পাৰে ৰিডিং ল'বলৈ আহক বেছি পলম নকৰি পেলাই আজি ৰিডিংটো আৰম্ভ কৰো আজি মই চাম আপোনালোকৰ কাৰণে মই একচুয়ালি চোৱা নাই এইটো অলৰেডি এটা মেছেজ মোৰ তাত আহিছে আজি যেহেতু বুধবাৰ আজি গণেশৰ দিন হয় গণেশজীৰ দিন হয় তো আজি আমি চাম কি ধৰণৰ আপোনাৰ কাৰণে গণেশজীৰ গণেশৰ ফালৰ পৰা আপোনাৰ কাৰণে কি ব্লেছিং আছে কি পজিটিভ আপোনাক দিব গণেশজীয়ে এইটো বছৰ ওভাৰঅল এইটো মাহতো দিব পাৰে বা এই বছৰটোৰ ভিতৰতো আপোনাৰ দিব পাৰে তো ইয়াত মই এটা গোটেই মেছেজটো চেনেল কৰাৰ পিছত গম পালো ধুনীয়া কাৰ্ড এখন আহিছে বটমত আমি এখন খুব চাও বটম কাৰ্ডখন খুব ইম্পৰ্টেণ্ট টাৰত এখন কাৰ্ডত এইটো কৈছে কি মোৰ এনেকুৱা লাগিছে আপোনালোক বহুত আপোনালোকৰ লাইফত ইফালে ইফালে ডিস্ট্ৰাকশন যেনেকৈ পুল কৰে ন ইটো সিটো বস্তু আপোনাক টানা টানি কৰে যে হয়তো হ'ব পাৰে পজিটিভ বহুত ভাল হৈ আছে আপোনাৰ লাইফত হঠাৎ কিবা এটা বেয়া হৈ গ'ল আৰু বহুতেই বেয়া হৈ আছে আপুনি নেক্সট জানিব পৰা নাই নেক্সট কৰো কি মোৰ বেয়াই হৈ আছে দেখোন ভাল আহাই নাই এনেকুৱা সিচুৱেশনত মই দেখিছো কিন্তু এইবিলাক সিচুৱেশনৰ পৰা এইখন কাৰ্ডে এইটো কৈছে আপোনালোক এইবিলাক সিচুৱেশনৰ পৰা গণেশাই আপোনাক একেবাৰে উলিয়াই লৈ যাব একেবাৰে এইটো আপোনাক আগবাঢ়াল মুভমেন্ট ফৰৱাৰ্ড মুভমেন্ট এটা দেখাইছে এইবিলাক যোনটো হৈ আছে ভালৰ পিছত বেয়াটো ভাল বেয়া পিছত ভাল এটা হোৱা নাই তো এইবিলাক যিবোৰে সিচুৱেশন আপুনি ফেস কৰি আছে এইখিনি পা সোনকালে অতি সোনকালে এইটো বছৰ আপোনাক ওলাব এইবিলাক সিচুৱেশনৰ পৰা মোৰ এনেকুৱা দেখিছো চাওক আপোনাৰ অৱস্থাটো ইয়াত আপুনি যিমান সিৰিয়াসলি লৈছে মোৰ হাঁহিটো এই অৱস্থাটো দেখি হোৱা নাই আপুনি যিমান সিৰিয়াসলি লৈছে সিমান সিৰিয়াস নহয় এইটো বস্তু আপুনি যিমান ভাবি আছে এই মোৰ বেয়াই হৈ থাকিব নেকি গোটেই জীৱনটো ভাল নহয় নেকি কেতিয়াও মই কাম নেপাম নেকি কেতিয়াও মোৰ ৰিলেশনশ্বিপ ভাল নহব নেকি কেতিয়াও মই এই প্ৰবলেমছ বিলাকৰ পৰা নোলাম নেকি আপোনাৰ যদি এনেকুৱা লাগি আছে ইমান ডাঙৰ একো প্ৰবলেম নহয় একদম নিশ্চিন্ত থাকক মই দেখিছো আপোনাক এই গোটেই সকলোখিনি পৰা বাহিৰলৈ লৈ আহাটো হয়তো আপুনি গণেশক নামানিব পাৰে গণেশ ভগৱানক নামানিব পাৰে বা আপুনি শিৱক মানিব পাৰে বা আপুনি পাৰ্বতীক মানিব পাৰে বা আপোনাৰ নিজৰ কোনবা থাকিব পাৰে যাক যোন ভগৱানক আপুনি মানে যোনে যাকে মানে মই গণেশৰ ফালৰ পৰাই কোৱা নাই যাকে মানে তেখেতে আপোনাক এই প্ৰবলেমখিনি পৰা নিশ্চয় বাহিৰত ওলাব মই দেখিছো চাওক এইটো আপোনাৰ কণ্ডিশ্যন ইমান বস্তু লৈ আপুনি আগত বহি আছে আপুনি ধৰিব পৰা নাই কি কৰিব নেক্সট মোৰ এনেকুৱা লাগিছে ইয়াত বহুতৰ লগত চিটিং হৈছে কোনোবাই আপোনাক চিটিং কৰিছে ধোকা দিছে আপোনাক আপুনি এই বস্তুটোৰ পৰা ওলাব পৰা নাই ক'ৰবাত আপুনি ফচি গৈছে কোনোবাই আপোনাক ধোকা দিছে কোনোবাই আপোনাক আপুনি কিবা কাম ভালকে কৰিব পৰা নাই কিবা এটা আপুনি গণ্ডগোল কৰি দিলে বহুত ধৰণৰ এনেকুৱা ইমোশনছত আপুনি ফচি আছে এট দ্য মোমেন্ট আৰু কামবিলাক যদি আগবাঢ়াব বিচাৰিছে বা আপুনি কাৰোবাৰ লগত কমিউনিকেশ্যনো কৰিব বিচাৰিছে বা আপুনি কামটো আগলৈ লৈ যাব বিচাৰিছে আপুনি বস্তুখিনি তেনেকে সামৰিব পৰা নাই বা আপুনি বস্তু সামৰিব পৰা নাই আপুনি আগবাঢ়াই বস্তুখিনি লৈ যাব পৰা নাই এনেকুৱা মই ঊৰ্জাবোৰ দেখিছো এনাৰ্জিবোৰ দেখিছো কিন্তু একদম নিশ্চিন্ত থাকক চাওক ৱৰ্ল্ড কাৰ্ডখন যেতিয়া আহিছে এইখনে যেতিয়া কমপ্লিট হ'ব আপোনাৰ সকলোখিনি যোনখিনি বস্তুত আপুনি ফচি আছে সেইখিনি পৰা আপুনি বাহিৰত ওলাব দেখিছেনে আপোনাৰ এই প্ৰবলেমছবোৰ চব বাহিৰলৈ আপুনি বহুত পিসফুল বেলেন্স আপোনাৰ জীৱনত আহিব বহুত শান্তি আহিব বহুত বেলেন্স আহিব সোনকালে আহিব
হয়তো 4 মাহৰ ভিতৰত আপোনাৰ ঠিক হ'ব পাৰে ঠিক আছে 6 মাহৰ ভিতৰতো ঠিক হ'ব পাৰে সকলোখিনি কিবা না কিবা এটা আপুনি সহায় কিবা ভগৱানৰ ফালৰ পৰাও সহায় পাব পাৰে মানুহ হয়তো ভগৱানে কাবাক এনেকুৱা পঠাব পাৰে আপোনাৰ জীৱনত যোনে আপোনাক বহুত সহায় কৰিব আপোনাক এই বস্তুখিনিৰ পৰা ওলাই আহিবলৈ সহায় কৰিব বহুত ইমোশনেলি আপুনি যিখিনি আজি আপুনি ফিল কৰি আছে সেইবিলাক ইমোশনছ আপোনাৰ নেথাকে আপুনি বহুত বেলেন্স হ'ব বহুত ইমোশনছখিনি আপোনাৰ কন্ট্ৰলত আহিব আপুনি বহুত মেচিউৰ্ড হ'ব এইবিলাক বস্তু যিয়ে হৈ আছে এইটো বুজিব কি এইখিনি বস্তু আপোনাক ইমোশনাল মেচিউৰিটি আনিবলৈ কৰি আছে ভগৱানে আৰু এইখিনি পৰা আপুনি সোনকালে আপুনি ওলাব এতিয়া আপুনি বেছি চিন্তা কৰিব নালাগে আপুনি একদম নিশ্চিন্ত থাকক 4 মাহ বা 6 মাহৰ ভিতৰত আপুনি সকলোখিনি যি প্ৰব্লেম হৈ আছে এইখিনি পৰা আপুনি বাহিৰত ওলাব এইখিনিয়ে ক'ব আছিলে ষ্ট্ৰং থাকক পজিটিভ থাকক পজিটিভ মই জানো দিগদাৰ হয় নেগেটিভ সিচুৱেশ্যনত কিন্তু আপুনি বেছি বস্তু লৈ পেলাই এটাচ নহ'ব সিচুৱেশ্যনটো প্ৰব্লেম ভাবি আৰু প্ৰব্লেম নকৰিব প্ৰব্লেমটোৰ সলিউশনটো ওলাব আপুনি যাকে বিশ্বাস কৰে যাকে মানে যোন ভগৱানকে মানে তেখেতক একদম ষ্টিলনেছ অকমান মেডিটেশ্যন কৰি বা আপুনি অকমান সকলোখিনি পৰা আঁতৰি পেলাই নিজক অকলে কৰি পেলাই অকমান তেখেতক প্ৰাৰ্থনা কৰক তেখেতক মাতক তেখেতক সহায় কৰিবলৈ কওক তেখেতক ৰাস্তা দেখাবলৈ কওক ডেফিনেটলি মই আপোনাক কৈছে 4 বা 6 মাহৰ ভিতৰত আপুনি এই সকলো প্ৰব্লেমৰ পৰা ধুনীয়াকৈ ওলাই আহিব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আৰু মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ সো মাচ